লৰাই ধূপ বিচাৰিছিল। আমাৰ সতীৰ্থ এজনে ধূপৰ বেপাৰ কৰে, ধূপ বেচিছিল। তেওঁ মানে 2 ডজন ধূপ দিলে, এওঁ কৈছে 2 ডজন নহয় 1.5 ডজন। 24 পেকেট কাৰ্টুন। তাৰপৰা সেইবোৰ হ'ল বোলো তই যিটো লৈছিলে সেইটো পইচাটো দি দিবি। ই কৈছে ই মানে ইয়াৰ ভইচটোৱে চাবলগীয়া। অসমীয়াত নকয়, অসমীয়া নাজানে, হিন্দীতহে ক'ব লাগিব। আমিও মানে তাক হিন্দীত ক'ব লাগিব। এখন অসম নহয় মানে তাৰ ভাষাটো এনেকুৱা, তাৰ মোচন, তাৰ চকু চাৱনি। লাষ্টত কৈছে বাহনচুত কেলা। আৰে কি বাহনচুত? তাৰপিছত সি লগে লগে তাক বোলো বাহনচুতটো বানান কৰি দে, সেইবোৰ ক'ব নোৱাৰে। লাষ্টত সি তাক সুধিলত সি মোলৈ হাত দাঙিছে, মোলৈ ঘোচা মাৰি আহিছে। অসম আৰু অসমৰ স্বাৰ্থত ইয়াক মই হাত তোলা নাই। আমি খেতি কৰা মানুহ, মই কুচাৰী ছাত্ৰ সন্থা অল আছাম ছেক্ৰেটাৰী। মানুহ মাৰিবও জানো, খাবও জানো, কাটিবও জানো, চব কৰিব জানো। তোৰ নিচিনা এটা কাৰণে আমাৰ তিলি কি বোপাই, তিলি কি? তই বাহিৰৰ পৰা ইয়াত বেপাৰ কৰিবলৈ আহিছ, বেপাৰ হিচাপে কৰিবি। অসম আৰু অসমীয়াৰ স্বাৰ্থত ভালকে মাত মাতিবি, অসমৰ হৈ মাত মাতিবি, অসমীয়া হৈ ক'ব পাৰিব লাগিব। আজিৰ পৰা তই ইয়াত বেপাৰ কৰ, অসমীয়াত যদি কথা ক'ব নোৱাৰো কাইলৈ বেপাৰে বন্ধ কৰিব লাগে। এনেকুৱা আৰু বেপাৰে বন্ধ কৰিব লাগে। অসমীয়া কেনেকুৱা জানা নাই? আজিব এইটো নিউজ কৰিম। ইয়াক মই উত্তৰটো দিয়া নাছিলো। অসমীয়া শিকি লবি, অসমত বেপাৰ কৰিব হবে। লেবেল নিদিবি। অসমত বেপাৰ কৰি আছ, প্ৰতিটো কথা অসমত অসমীয়াত ক'বলৈ শিকিব লাগিব। তহঁতৰ মতে নহয়, মানুহক কথা ঠগিবলৈ আহিছ। হা, ঠগিবলৈ আহিবলৈ আহিছ। অসমীয়াত কথা এটা ক'ব নাজানো, পুত্ৰ এটা দিব নাজানো। হা, তোৰ লেভেলটো নচলাবি, ইয়াত লেভেল নচলাই। চব অসমীয়াত কবি চব কথা। তই মুচন দি নাথাকিবি আমাক, গম পালি?